এইকেইটা দেখিছে নহয় গৰৈ মাছ আৰু এইকেইটা বাছি আজি দিনত মোৰ যি ভাত হ'বলৈ এতিয়াও বহুত টাইম আছিল, সেইবাবে ভাবিলোঁ কিবা এটা খাই লওঁ। আৰু মই এনেকৈ মেৰিগ'ল্ড বিস্কুট ঘিউত ভাজি লৈছিলোঁ। খাবলৈ কিন্তু বহুত টেষ্টি হৈছিলে আৰু ভোকো লাগি আছিলে যিহেতু, সেইবাবে মই গৰম পানী আৰু বিস্কুট এনেকৈ খাই লৈছিলোঁ। আৰু আজি মই ৰাতিৰ সাজত বনাইছিলোঁ কলডিলৰ ভাজি আৰু ইফালে গৰৈ মাছ আৰু ঔটেঙাৰ আঞ্জা। ৰাতিৰ সময়খিনি যে ইমান জল্দি যায়, পটাপট মই ভাতকেইটা বনাই ল'লোঁ। ইফালে ভাত বনোৱাৰ মাজতে আকৌ কেকটো মই ৰেডি কৰি ল'লোঁ আৰু এইফালে মোৰ ভাত ৰেডি হৈ গ'ল। নৰ্মেল কেকটো মই কালি ৰাতিয়ে বনাই লৈছিলোঁ কিয়নো সময় কম আছিল সেইবাবে। আৰু এইফালে আজি ৰাতিপুৱাই কাম ষ্টাৰ্ট কৰি দিলোঁ। কেক পিছে 2টা হ'ল, কিন্তু মই এটাৰ ভিডিঅ'হে কৰিলোঁ। মাজতে যে কিমান গৰম পৰিছিলে আৰু সেই গৰমত কেক বনাবলৈ পিছে বহুত প্ৰব্লেম হৈছিলে, কিন্তু আজি বতৰটো বহুত বেছি ভাল, সেইবাবে পটাপট মই কেকটো বনাই ল'লোঁ। আৰু কেকটোৰ এয়া ফাইনেল লুকটো চাওকচোন। আকৌ লগ পাম, বাই।